নমস্কাৰ, আজি ধুনীয়া চাদৰ মেখেলা এযোৰ লৈ আহিছোঁ আৰু মই কৰা এম্ব্ৰইডাৰী আৰু ডিজাইনটো ইমান ধুনীয়া লাগিছে নহয়নে? আৰু কালাৰ কম্বিনেশ্যনবোৰ ইমান ভাল লাগিছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন। আৰু এনেকৈ যদি চাদৰ মেখেলা অৰ্ডাৰ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। আৰু এয়া মেখেলাখন কৰি আছোঁ আৰু গোটেই কাপোৰযোৰ সম্পূৰ্ণ হ'লে দেখুৱাম। আপোনালোকে কেনেকুৱা লাগিছে ক'ব দেই। আৰু এইযোৰ ফাইনেলি কাপোৰযোৰ কমপ্লিট হৈ গ'ল। আৰু এই দেখিছেনে মাত্ৰ 3 বাটাৰফ্লাই দিছোঁ চাদৰখনৰ এটা আঁচলত, আৰু এইটো আঁচলত 3 আকৌ মেখেলাখনত 4টা দিছোঁ আৰু পট্টিটো এনেকৈ দিছোঁ। খুব ভাল লাগিছে কাপোৰযোৰ। আৰু কাপোৰবোৰ যেতিয়া সম্পূৰ্ণ হৈ উঠে খুবেই ভাল লাগে নহয়নে বাৰু? সেই দেখিছেনে? আৰু পিন্ধি দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে। আৰু এইটো ভিডিঅ'টো উল্টা হৈ গ'ল। আৰু এয়া কালাৰটো ভাল লাগিছে, বেবী পিংকত কৰিছিলোঁ। আৰু কাপোৰবোৰ যদি আপোনালোকৰ এনেকৈ চিলাব অৰ্ডাৰ দিম বুলি ভাবিছে দিব পাৰিব। খুব ভাল লাগে বাটাৰফ্লাই ডিজাইনটো। অকল বাটাৰফ্লাই বুলিয়ে নহয়, গুজৰাটী চিলাই কিবা চাদৰ মেখেলা বা যিকোনো ধৰণৰ চাদৰ মেখেলাই অৰ্ডাৰ লোৱা হয়। আৰু এইযোৰ অৱশ্যে নাই এতিয়া, এইযোৰ চেলিং হৈ গ'ল। আৰু যিকোনো কাম কৰোঁতে বহুত কষ্ট হয়, আৰু হেণ্ড এম্ব্ৰইডাৰী কৰা কাপোৰবোৰ কিমান কষ্ট আপোনালোকে জানেই। বহুত দিন লাগে, তাতে চকুৰ বিষ হৈ যায়। তাৰ মাজতে যিমান পাৰোঁ আৰু চেষ্টা কৰিছোঁ ভালকৈ বনাবলৈ। মিক্স পাটৰ হয় এইযোৰ কাপোৰযোৰ। আৰু এই দহি গুঠা নাই, মেখেলাখন চিলোৱা হৈ আছে, দহি গুঠা নাই, গুঠিব লাগিব। আৰু ব্লাউজ পিচটো যিহেতু ৰেডি কৰি দিব কৈছে, ব্লাউজ পিচটো ৰেডি কৰিব লাগিব। আৰু খুব ভাল লাগিছে কাপোৰযোৰ দেখি পিনে। আৰু এনেও এম্ব্ৰইডাৰী কৰা কাপোৰো খুব ভাল লাগে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ আহিছোঁ, বাই।